ঐ বেংগলোৰত অসমীয়া খানা খাবি নেকি? ঠিক আছে বল। ব'ল তোক লৈ আছোঁ আজি মই। এইখন হৈছে অসমীয়া বেংগলোৰ প্ৰথমখন অসমীয়া ৰেষ্টুৰেণ্ট। চ' ভাবিলোঁ আজি ভাতকেইটা ইয়াতেই খাই যাওঁ। বহুত শুনি আছিলোঁ এই ৰেষ্টুৰেণ্টখনৰ কথা আৰু আজি ফাইনেলি ইয়াত আহি গ'লোঁ। বাই দ্য ৱে ৰেষ্টুৰেণ্টখন অৱস্থিত আছে বেংগলোৰৰ কৰমংলা 7 ব্লকত আৰু আপোনালোকে চিন্তা নকৰিব, মই পিন কমেণ্টত ইয়াৰ ফুল লোকেশ্যন দি দিম। ব'লক এতিয়া ভিতৰলৈ সোমাওঁ কাৰণ মোৰ বহুত ভোক লাগিছে। ভিতৰত আহি মই দেখিলোঁ ইমানেই ধুনীয়া ইণ্টেৰিয়ৰ কৰি থৈ দিছে আৰু তেওঁলোকে চেষ্টা কৰিছে যেন প্ৰতিজন মানুহকে তেওঁলোকে এটা অসমৰ লুক এণ্ড ফিল দিব পাৰে। আহিয়ে মই অৰ্ডাৰ কৰিলোঁ এটা ৰিফ্ৰেছিং লাইম ছ'ডা আৰু মেনুখনত দেখিলোঁ এটাৰ পৰা এটা ট্ৰেডিশ্যনেল অসমীয়া খানা ইয়াত পোৱা যায়। আপুনি ইয়াত পৰ্ক কাৰী, চিকেন কাৰী, ডাক কাৰী আৰু ফিছ কাৰী নিচিনা ধুনীয়া ধুনীয়া অথেণ্টিক ডিছ খাবলৈ পাই যাব। আৰু ফাইনেলি আমাৰ অসমীয়া খানা আহি গ'ল। দেখি ইমানেই টেষ্টি লাগিছে নহয় কি মোৰ মুখৰ পৰা পানী ওলাই গ'ল। এতিয়া ৰখাৰখি চিষ্টেম নাই, বাছ খাই যাব লাগে আৰু। খানাটো সঁচাকৈ কৈছোঁ ইমানেই ধুনীয়া আছিল কি ফুল অসমৰ ভাইবছ আহি গৈছিলে। কিমাননো আৰু সেই বাৰ্গাৰ, পিজ্জা আৰু বিৰিয়ানী খান খাই থাকিব। আপুনি যদি অসমৰ বাহিৰত বেংগলোৰত থাকে তেতিয়াহ'লে সপ্তাহত এবাৰ হ'লেও অসমীয়া খানা খোৱাটো কম্পালচৰি আৰু তাৰ কাৰণে আপুনি অসমীত আহিব পাৰে। আৰু তেওঁলোকে প্ৰতি মঙলবাৰে 20% অফ দিয়ে। চ' এইটোতো হৈ গ'ল সোনে পে সুহাগা। চ' হোৱাট ইউ ৱেইটিং ফৰ? বেংগলোৰত য'তেই আছে আহি যাওক অসমীত এসাঁজ অসমীয়া খাদ্যৰ জুতি ল'বলৈ।